মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এই ভিডিঅ'ত আচলতে কি ক'ব বিচাৰিছোঁ সেইখিনি জনাৰ পিছত তোমালোকে কমেণ্ট কৰিবা। গতিকে প্ৰথমতে তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যেতিয়া ইউটিউবত আহি সাৰ্চ কৰিবা যে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব, সাৰ্চ কৰিলে তোমালোকে বিভিন্ন ধৰণৰ ভিডিঅ' দেখা পাবা। কিছুমান ইউটিউবাৰে কৈছে যে 25ত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব, আন কিছুমানে আকৌ কৈছে 26ত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব, আন কিছুমানে আকৌ কৈছে 27 নাইবা 29ত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক জনাব বিচাৰিছোঁ এইবোৰ হৈছে ফেক। এতিয়ালৈকে সেবাৰ ফালৰ পৰা কোনো ধৰণৰ ডেট ঘোষণা কৰা নাই। এইবোৰ ইউটিউবাৰসকলে এনে এটা ডেট বনাই ফেক ভিডিঅ' বনাই আছে। গতিকে তোমালোকে ইয়াৰ পৰা সতৰ্ক থাকিবা। এতিয়া কথাটো হৈছে তোমালোকে অৰিজিনেল অৰ্থাৎ চূড়ান্ত ডেটটো ক'ৰ পৰা সংগ্ৰহ কৰিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গুগলত গৈ সেবাৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত ভিজিট কৰিবা। তাতে তোমালোকে মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ চূড়ান্ত তাৰিখ চেক কৰিব পাৰিবা। তোমালোকে মাজে মাজে সেবাৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিবা। হঠাৎ কেতিয়াবা মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ চূড়ান্ত তাৰিখ ঘোষণা কৰিব পাৰে। তোমালোকে ইউটিউবত এনেধৰণৰ ভিডিঅ' নাচাবা যে 25ত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব, 26ত, 27ত, 29ত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। এনেধৰণৰ তোমালোকে ভিডিঅ' নাচাবা। ইয়াৰ পৰিৱৰ্তে তোমালোকে গুগলত গৈ সেবাৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি চেক কৰিবা। যদি ভিডিঅ'টো ভাল লাগে তোমালোকে লাইক কৰিবা আৰু এতিয়া কমেণ্ট কৰিবা।